তো ঘৰত কোন আছে আমাৰ পাপৰি বাইদেউ আছে আৰু এই নিৰ্মালী বা আছে আগত টাকা যাই ফেলে কৈছে বাবু 10 টাকা লাইনকে দে কৈছি তুমি কিবা খাও আৰু এই কথা পাতি থাকে ইনকে দে আই লাভ মাজে দৰা আছে নেকি ঘৰত দৰা আছে নেকি ঘৰত দৰা আছে নেকি ভণ্টিটো চাব বাইদেউ চাব আছে আন্টি না কবা আপনি আমার মানুষ না হাই দেখে মার পড়লে গেছি 3 বার আপনি নরে এই কারণে মোর নাম নরেন শর্মা পাঠক কলিতা ইন্ডিয়া তো ব্যাপারে কেন নরেন শর্মা পাঠক কলিতা কেন হল মা কোনটা আছে আমাদের তাৰপিছত শর্মাক বিয়া পাতাতে কি হচ্ছে জানেন না কি শর্মাক বিয়া পাতাতে পাতি ড্রাইভার করতেছি পাত্রে নহয় ডাইভোর্স নহয় ডাইভোর্স তাৰপিছত তাৰপিছত খাইদা কৰি আৰু পাঠা লগত লিলিমে কৰি পাঠা কৰি বিয়া পাতিলা পাঠাকে মক্কাকে মোৰ খাইছে আৰু কলতাক বিয়া পাতিলা এই আমাৰ ডেন্সাৰ মান কলতা বাইপাক তাৰপাছত আজিৰ প্ৰগ্ৰাম চাব আহি জেগাতে আজি প্ৰগ্ৰাম চাব আহি জেগাতে মই আঙুলি ধৰি আহিছো তাৰ লগত তাৰপিছত জেগাতে বুলেট এখন চলি এটা আহিছি মোক ইনি গল্টা মাতি দি মায়ে মোক ইনকে বাই বাই দি তোমার কমে গেছে মানে 4 নম্বর কি বলি মই নৰিম না দাদা তোর পরবর্তী কিবা আছেন নাই আছে কি পড়ি আছে তই চতুর্থ 7 বছরের মানাল শংকৰদেৱ নিকেতনত পঢ়ি আছো তোর বয়স কিমান আছে তোর বয়স ক'বা নোৱাৰো কিন্তু পঢ়াত তামান ভাল তোর কি মাস্টার চিনব নাপায় মাষ্টাৰে কৈছে ডাঙৰ হ'লে বেলেগ মাল হ'ব খাই ফেলব অসমখনে এৰি 7 বছৰ পঢ়ি আছো শংকৰদেৱত আচ্ছা আচ্ছা চব জানো তই কি জানা কচোন মোক ক চব জানো অসমীয়া জানো ইংৰাজীও জানো আৰু কি জানা হৈছে আৰু কি জানা চব জানো যিহেতু তাকে পাৰো হয় নেকি তই বাক্য ৰচনা জানা জানো সন্দেহ বাক্য ৰচনা কৰিব জানা পাৰো সমাজ অধ্যয়ন জানা জানো বিজ্ঞান কোনাকে খুশি মোক ডাঙৰ হ'লে ডাক্তৰ বা কিবা হ'ম ডাঙৰ মানুহ তুমি কি সুধি কৰা পাগলা নিচিনা ঠিক আছে বা বিজ্ঞানত তোমাৰ এটা প্ৰশ্ন কৰিব পাৰিবি না এই যে গাছৰ ফলবিলাক তলত কিয় হ'ল ওপৰত খোৱা মানুহ থাকে তলত খোৱা মানুহ থাকে কাৰণে ভগৱানে তলত বাবা ৰ লক্ষ্য দেউতা লক্ষ্য তই নেট জানা তই নেট মাত আৰু অসমীয়া জানো এটা কবিতা কওঁ তেতিয়াহ'লে কবিতা কওঁ এটা কি ক'ব মই হওঁ কবিতা কওঁ তুমি কি হ'বা মই কেনেকে জানো নহয় মই হ'ম এনেকুৱা গান্ধীজীৰ দৰে সেইটো কওঁ তুমি গান্ধীজীৰ দৰে হিমন্ত নিচিনা মোৰ কি আহে যায় এইটো কবিতা আবৃত্তি কৰা কোৱা মই হম কবিতা মই হওঁ কবিতা কোৱা ঐ গম পালো কওক তাৰমানে মই হম কবিতা এটা সৰুতে পাইছিলো নমস্কাৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা মই এতিয়া আপোনালোকৰ সন্মুখত এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহেৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো তাৰপিছত আৰু মই গান্ধীজীৰ দৰে হম সদায় অহিংসা পথত ৰাম অহিংসা পথেৰে জগত জিনিম হাতত AK-47 ল'ম পুলিচে নেব তাৰপিছত
তাৰপিছত মই হাম কনকলতা বঢ়িয়া। মই হাম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা বাবা তই এখন দিবিঙে ভাগ কৰিছ নকো কি ক'ব পাৰিবিনে আহ, মন্ত্ৰী কাক বোলে মন্ত্ৰী মন্ত্ৰী কাক বোলে কি মতা মানুহৰ মন্ত্ৰীতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বাবাৰে কি বস্তু মাৰ মাগুৰ আছে লাষ্ট এটা বস্তু কওঁ পেঞ্চিলটো এখন দিবিঙে ভাগ কৰিছ নকো পেঞ্চিল পেঞ্চিলেৰে কি পটেকাৰে পেন হৈছন চুলচুল কৰে মোক সেইটোৱে পেঞ্চিল ঠিক আছে তই সমাজ পটেকাৰে বাল্টা উল্টি বাল্টি ও বাল্টি সমাজৰ বস্তু কৰে সমাজ উদ্যম কি মাহৰ গৰম কি আকৌ ৰাখি মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই মদৰ গৰম কিবা তোৰ খং মই মাল নাখাওঁ ৰাভাচাৰে গম পাব মই মাল নাখাওঁ ৰাভাচা কৈছো মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই গৰম জুলাই জুলাই প্ৰেমৰ গৰম কি পাব্লিক জুলাই লক্ষদা লক্ষদা লৈ যাক লৈ যাক তই মাল খাইছ নেকি কি মাল খাইছ নেকি তই কি আহিলি কি হ'ল তোৰ তই কি আহিলি হিলি বতাহ মাৰছি হিলি কি আছে তই হিলি কি আছে তই খালি বেলা মে কথা কিনে হুৱা ৰে কোনি মোক ফালি গেলবি তই যা বেটা মাল খা মানে ওর কাম করতে নাই যা দাদা ধমকি দিছে মাল খাইছ তই দাদা ধমকি তই মাল খাইছ কই কই ঠিক আছে তই হিলি কি আছে তই তই এই ধন হিলি যা এই আপনার কই রলে আরে বাবা মই হিলি আছো মই ফোন হাতত ব্যস্ত আছিলো জয়েল পৰে যো যো মাল খাই আমরা এই মালখাই ইমান বৃহত্তৰ এখন মানে কি ভদ্ৰ সমাজৰ মাজত এনেধৰণে কথা নহয় গাল হলি দেবো আপোনাৰ বহুত বেয়া গন্ধ আৰে বাবা It should not drink ফালতু গেলা হিমন্তই দিছে মানে কি ঐ ময়ো জানো তৰুণ গগৈ গেলাৰ পাৰ্মিশ্যন দিছিল তেকেনে কাৰণে হিমন্তে ঘৰে ঘৰে খাই মৰি যা হা? এ নাখা তই কি দামীটো খাওঁ মই টেক্স পে কৰিছোঁ ইণ্ডিয়াত মই টেক্স দিওঁ ইণ্ডিয়াত বচাই আছোঁ তেওঁ তাৰমানে লালটো কিনি টেক্স পেইড কৰি আছে আপনি কোৱাৰে কি দৰকাৰ চৰকাৰে দিছে মৰি যা আপোনাক থৈ পেলাই বুলি কোনি রাখতো তুই হিলি কি আছে তই বতাহ আছে তুই মরি আছে কেউ বদল করত তুই বহুত বদনাম মানি আছে তুই শুরু করছিস হিন্দু মন্দির যাই বলে মন্দিৰত মানে খুলে দিছে সেন্টার তো করছে তুই পেণ্ডেল চুৰ কৰে নে আমার গরিব মন্দির যে সেন্টার তো করছে না কসু বলি কে সব করছে এ বেটা এই মস্ত সুত মরি যাব লাগে এইটো এরিয়া তো আমার কুলঙ্ক তো এটা হয়তো ডাঙৰ মানুহবিলাকৰ সদায় ডাঙৰ ভাষণ হয় কিন্তু ফাইনেন্সিয়েলি কাকো হেল্প কৰিব নোৱাৰে সেইটো অসমীয়া ৰীতিৰ প্ৰধান লক্ষণ শুনক ছাৰ দেখো খুলালিটো ঘৰত আছে তাই মোৰ তোর কিন্তু অ মোক চেণ্ডেলৰ পিছত লাগে আচ্ছা মই খাব নাপাওঁ তাৰপিছত তাৰপিছত মই ভাবিছোঁ কি বহাগ বিহুৰ 1 তাৰিখে মকা এটা পালোঁ অ গৰখা মন্দিৰ তাৰপিছত তাৰপিছত গৰখীয়া মন্দিৰত যাই দেখিছোঁ কি এইটো কেই নম্বৰৰ বাঁহ সন্তান কি নম্বৰ অঁ তাৰপিছত মাৰুতি আহিছে এইফালে নামিলে মন্দিৰত তাইৰ চেণ্ডেল একযোৰা তাইৰ কি ক্ষতি হ'ল মই তাইক দিছোঁ তাই সদায় মোক নমস্কাৰ কৰি পিন্ধো কিবা থেংকছ বুলি আচ্ছা আচ্ছা কৈছোঁ আমার তামাপুর এরিয়া তো কুলঙ্ক নামবি দেই তেন্তে হাত মরি যাব লাগে তো মই মৰবা গৈছোঁ ট্ৰেইনৰ লগত ট্ৰেইন লেট ভাল মানুহ কেইজন নামৰে